তো হেল্ল' ফ্ৰেণ্ডছ, পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, এতিয়া যি 32,689টা পদৰ এডভাৰটাইজমেণ্ট ওলাব, তাত আপোনালোকৰ গ্ৰেড 3ত কিমানটা পষ্ট থাকিব, গ্ৰেড 4ত কিমানটা পষ্ট থাকিব, এই সকলোখিনি মই আজি এই ভিডিঅ'টোত জনাই দিম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আৰু লগতে মই এইখিনিও জনাম যে এই পষ্টবিলাকত এপ্লাই কৰিবৰ কাৰণে আপোনালোক কি নথিপত্ৰ লাগিব, সকলোখিনি মই আজি এই ভিডিঅ'টোত জনাই দিম। গতিকে ভিডিঅ'টো চাই থাকক। তো প্ৰথম যোনটো পষ্ট ওলাব গৃহ বিভাগত, তাত মুঠ 4,097টা পদ ওলাব। আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণতো ঠিক তেনেদৰে 5,105টা পদ ওলাব। শিক্ষা বিভাগত 10,299টা পদ ওলাব। পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ 1,174টা পদ মুকলি হ'ব। আৰু এতিয়া যি গ্ৰেড 3 আৰু গ্ৰেড 4, গ্ৰেড 3ত মুকলি হ'ব 7,073টা পদ আৰু গ্ৰেড 4ত মুকলি হ'ব 4,939টা পদ। আৰু এই পদখিনি এডভাৰটাইজমেণ্ট মুকলি হ'ব 10 ছেপ্টেম্বৰত। আৰু এই পদখিনিত এপ্লাই কৰিবলৈ আপোনালোকক কি নথিপত্ৰ বা ডকুমেণ্টছ লাগিব মই জনাই দিছোঁ। এই পদখিনিত এপ্লাই কৰিবলৈ আপোনালোকক প্ৰথমতে আপোনালোকৰ মাৰ্কশ্বিট, চাৰ্টিফিকেট আৰু আপোনালোকৰ যোনখন এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আছে, মানে যোনখন ডিজিটেলাইজ কৰি থোৱা আছে, সেইখন এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন লাগিব। আৰু লগতে কাষ্ট চাৰ্টিফিকেটখন লাগিব। কাষ্ট চাৰ্টিফিকেটখন আপোনালোকে যদি ডিজিটেলাইজ কৰা নাই কৰি ল'ব, কাৰণ এতিয়া মেণ্ডেটৰী কৰি দিয়া নাই যে কাষ্ট চাৰ্টিফিকেটখন ডিজিটেলাইজ কৰি ল'ব লাগিব। কিন্তু এডভাৰটাইজমেণ্টটো যেতিয়া মুকলি হ'ব তেতিয়া তাত উল্লেখ থাকিবও পাৰে যে কাষ্ট চাৰ্টিফিকেটখন ডিজিটেলাইজ কৰি থোৱা হ'লেহে আপোনালোকে পদখিনিৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। তেনেদৰে আপোনালোক কোনো এতিয়ালৈকে ওলোৱা নাই, পাছৰ পৰ্যায়ত ওলাবও পাৰে। গতিকে আপোনালোকে কাষ্ট চাৰ্টিফিকেটখন ডিজিটেলাইজ কৰি থোৱাটো ভাল। আৰু এটা কথা জনাই থওঁ যে মই আপোনালোকক, যদি আপোনালোকৰ অৰিজিনেল কম্পিউটাৰ চাৰ্টিফিকেট নাই, তেতিয়াহ'লে আপোনালোকে কোনোবা ডুপ্লিকেট কম্পিউটাৰ চাৰ্টিফিকেটখন উলিয়াই আপোনালোকে আপলোড নকৰিব। কাৰণ আপোনালোকে যদি তেনেকুৱা কৰে, চাকৰি পোৱাৰ পাছত আপোনালোকৰ জেল খাটিব লগা হ'ব পাৰে। গতিকে আপোনালোকে ভুৱা কম্পিউটাৰ চাৰ্টিফিকেট উলিয়াই আপলোড নকৰিব। তো ফ্ৰেণ্ডছ, ইমানখিনি কথা জনাবলৈকে মই আজি এই ভিডিঅ'টো বনালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আহিবলগীয়া মোৰ নতুন নতুন জব আপডেট আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে পাব পাৰে। ধন্যবাদ।